Hi friends, কি খবৰ আপোনালোকৰ সকলো ভালেই সো মই নিকিতা পুনৰ মোৰ এটা ভিডিঅ' আপোনালোকক স্বাগতম জনাইছো আজি হল যেহেতু আজি এক জানুৱাৰী সোমালে সো সকলোকে মোৰ চেনেলৰ যোগেদি সকলোকে নৱবৰ্ষৰ শুভেচ্ছা থাকিল যেন নতুন বছৰটো সকলোৰ সুন্দৰ হওক কামনা কৰিলো তাৰে আজি আমি পাৰ্টি খাব ওলাইছো সো আপোনালোকক অকমান দেখাব বিচাৰিছো আহকচোন তেনেহলে চাও আমাৰ সদস্যসকলক দেখাই দিও আপোনালোকক এইয়া দেখিছে আমি ইয়া ওলাইছো তুমি ক'ত যাও ওলাই কৈ দিয়াচোন হাই হাই কৈ দিয়া নেমাৰিবা এইয়া আমি যা যোগাৰ কৰি লৈছো আৰু যাম আপোনালোকে ক'ত আমি পাৰ্টি খাওঁ আপোনালোকক দেখাই আহিম চাই থাকিব পিছলৈ ভিডিঅ'টো আপোনালোকে দেখিছে আমি পাৰ্টি খোৱা স্থলীত পাই গ'লো সেই বনভোজ খাবইছো কিতি বহি আছে হাই হাই কৈ দিয়াচোন হাই হাই কৈ দিয়া বেটি হাই হাই কৈ দিয়া আমি আজি কি খাম বোলে পাৰ্টি খাম কৈ দিয়া এইয়া দেখিছে আমাৰ সদস্যসকলে কামত ব্যস্ত নমস্কাৰ চৌখা বনোৱাত লাগিছে এফালে চৌখা বনাই আছে কেনেকুৱা লাগিছে দেখিছে নে চৌখা বনাত ব্যস্ত দেখিছ ৰাইজে দেখিছ না চাছ না ৰাইজ আপোনালোকে দেখিছে আমি পাৰ্টি খাবলৈ লৈছো ইয়াত জুই জ্বলোৱা হৈছে আৰু এইফালে আৰু এতিয়া কেৰাহী পতা হ'ব ভাতটো আমি নিজৰ নিজৰ ঘৰৰ পৰাই লৈছো চব্জিটোহে অকল ইয়াত বনাই খাব আহিছো কৈ দিয়ক কিবা এটা আপুনি মাল লৈ আহিছো আৰু কি খাম আৰু মাংস লৈ আহিছো হয় আপুনি কিবা এটা ক'ব আমি মছলাই আনিছো মছলা আনিছো কৈছে হয় আপোনালোকে দেখিছে আজি পুৰা ফূৰ্তি কৰা হ'ব আপোনালোকক দেখাই আছো পিছলৈ চাই থাকিব ভিডিঅ'টো আমাৰ এগৰাকীয়ে আন্দা ৰচুন খুন্দাত ব্যস্ত খুন্দুনা বাইদেউ দেখাই দিয়কচোন দেখিলে এয়া এগৰাকীয়ে কবি কাটি আছে আৰু সেইফালে লাগি আছে আৰু কামে বনাই আমি বহি আছো ঢলকীয়া কুটি আছে নেকি তাই তাইগৰাকীক দেখাই নাই আমাৰ মা উপস্থিত হ'লহি বৰ্তমান আৰু আপোনালোকে চাই থাকক পিছলৈ এয়া দেখিছে আমাৰ বাইদেৱে মাংস বনাইছে এয়া গাহৰি এইফালে মজা আৰু খৰিকা দিয়া হৈছে আপোনালোকে আৰু চাই থাকক আজি আমি কেনেধৰণে খানা খাইছোঁ আমাৰ লগত আপোনালোকক খাই থাকিব পাৰিব চাই থাকিব পাৰিব এইফালে দেখিছেনে কবি পুৰা ধুনীয়াকৈ কি কৰিছা তুমি হয় এখন কটাৰী নাই সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে মই ভিডিঅ' বনাই আছো আমাৰ মা ল'ৰা ভাই আছে আৰু সেইফালে বহি আছে আৰু কেইজনীমান আহিবলৈ আছে আপোনালোকক দেখাই আহিম চাই থাকিব এইফালে দেখিছে গাহৰি বনাই হৈ গ'ল এতিয়া ব্ৰইলাৰ বনাইছে গাহৰি মাংস পুৰিছো এইটো ব্ৰইলাৰ বনাই আছো মটন নাই লাগিয়ে গ'ল আৰু হাতে কামে এইফালে চোৱা দৰ্শক আপোনালোকে দেখিছে আমাৰ আত্মসহায়ক গোটৰ সদস্যসকলে লগ খাই আমি পাৰ্টি খাইছো আজি দেখিছে এইফালে হৈ আছে আৰু আমি চবে বহি এনেকৈ ফটো একপি লৈ লৈছো স্মৃতি হিচাপে নতুন বছৰ আৰু আপোনালোকে চাই থাকক আমি কেনেদৰে খাওঁ সকলোবোৰ দেখাই আছো আপোনালোকক এতিয়া খাব লৈছো আলু আছে যদি বাই এডোখৰ দি দিবিচোন দেই আলু দিম দেখিছেনে এয়া খোৱাসকলে খাই আছে আৰু নচাসকলে নাচি আছে আমাৰ মা দেখাই দিয়ক বতৰ দেখিছে খাই বাই এতিয়া অলপ ফূৰ্তি কৰিছো আমাৰ দটা জনাইছো চিনাকি কৰি দিব বিচাৰিছো আপোনালোকক হয় আপুনি ক'ৰ পৰা আহিছে নমস্কাৰ ক'ৰ পৰা আহিছে আপুনি মই আহিছো দিছই আজি আমাক পাৰ্টি খাবলৈ নিমন্ত্ৰণ জনোৱা হ'ল আমাৰ দটাক নাম হৈছে গৌতম দাস আপুনি
দেখিলে আমাৰ দাদাজনক আৰু অলপ ফূৰ্তি কৰা হৈছে আপোনালোকে চাই থাকক ভিডিঅ'টো পিছলৈ মিউজিক সাউন্ডটো অলপ মানে সাউন্ডটো কম হৈছে অলপ কমিছে আমাৰ সাউন্ডটো মিউজিকৰ ভলিউম আছে নে কেনেকুৱা লাগিছে প্লিজ তলত কমেণ্ট কৰি জনাব আপোনালোকে পৰিল গৈ বাপেৰ হাতত মোৰ কাৰণে পঠিয়াই
আপোনালোকে দেখিলে আমি ভাত পানী খাই উঠিলো আৰু অলপ নাচি বাগি এটালো আৰু এতিয়া ঘৰলৈ যাব ওলাইছো আইতা আজি কেনেকুৱা লাগিলে কৈ দিয়কচোন ভালে লাগিলে বয়সত ময়ে বুঢ়ী আমাৰ গোটতে আইতা একে বয়সীয়াল আৰু ন আইতা হলগে কৈ দিয়া দেখিছেনে ইমান ধুনীয়া চেনেহী এফালেও নদী আৰু এইফালেও নদী দেখিছে আমি তাৰ মাজতে পাৰ্টিটো খালো আজি কেনেকুৱা পালে আপোনালোকে তলত কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে আজি পাৰ্টি খাই খুব ভাল লাগিলে আপোনালোকে খাইছে যদি খাইছে ভাল লাগিছে যদি কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব হয় আপোনালোকে দেখিলে আমি এতিয়া যাবলৈ ওলাইছো আৰু এখেতলোকে বহি আছে সামৰণি পৰিছে সামৰণি এতিয়া ঘৰলৈ যাব ওলাইছো আমি এতিয়া ঘৰ যাব ওলাইছো আৰু দেখিছে ইমান ধুনীয়া চেনেহী আৰু ইয়াতে আমি পাৰ্টিটো খালো আৰু এতিয়া ঘৰ যাব ওলাইছো দেখিছেনে সকলোৱে তুলি টোপোলা বান্ধি এতিয়া ঘৰ যাব ওলাইছো হয় আপোনালোকে দেখিলে আজি আমাৰ বনভোজস্থলী কেনেদৰে উদযাপন কৰিলো নতুন বছৰ চ' ইয়াতে যদি কিবা ভুল ভ্ৰান্তি হৈ গৈছে তেনেহ'লে প্লিজ ক্ষমা কৰি দিব আৰু তলত কমেণ্ট কৰি জনাব এতিয়া আমি সকলোৱে ঘৰাঘৰি আহিলোঁ কাৰণ গধূলি হৈ আহিছে সেইবাবে প্ৰত্যেকৰে যিহেতু ল'ৰা আছে সৰু ল'ৰা ছোৱালী আছে সেইবাবে আমি দিনতে আয়োজন কৰি যিহেতু আমি ধান কাটিছিলোঁ যে সেই পথাৰতে সৰু সুৰাকৈ খালোঁ আৰু যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ লগতে যিসকল নেকি মোৰ চেনেল নতুনকৈ আহিছে তেওঁলোকো কৈছোঁ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহে মোৰ নতুন ভিডিঅ'সমূহ চাবলৈ পাৰিব তেনেহ'লে আজিলৈ ইমানতে সামৰিছোঁ বাই